मोर नाम कमल देवनाथ मैं प्रेसिडेंट कक्राझार जिला कर्मचारी परिषद आमार डिमांडসমূह हल आमार NPS UPS नालागे NPS UPS रोध करी OPS व्यवस्था प्रदान करिब लागे कारण ये NPS UPS व्यवस्थार जरिए आमार कर्मचारीर जीवन हेक कारण आमी देखिलो जिসকল रिटायर हल 10 बছर चाकरी करार पिছত सिहते आजिলৈকে কোনো সুবিধাই পোৱা নাই এই কোনোবা आमार गार्ल्स कलेजर एजन प्रिन्सिपाल आसिल तेও रिटायर होवार पाছত मात्र 2500 टाका पेन्शन पाय সেই 2500 टाका দি কি চলিব তেও নিজা বেমাৰ আজাৰ হলে দেখোন 10-20 টাকা লাগি যায় সেইকাৰণে আমি বহু দিনৰ পৰা চৰকাৰৰ ওচৰত দাবী দি জনাই আইছো যে আমাক NPS UPS নালাগে আমাক ডাইৰেক্ট OPS প্ৰদান কৰক কাৰণ OPS প্ৰদান কৰাত চৰকাৰৰ কি অসুবিধা আছে যদি সিহঁতে দিবই লাগে তেনেহ'লে NPS কিয় দিছে UPS কিয় দিছে ডাইৰেক্ট OPS দিব লাগিছিল সেইটো নকৰি আমাৰ কৰ্মচাৰীৰ বিপক্ষেহে চৰকাৰে গৈ আছে গতিকে আমাৰ এইটোই দাবী যে চৰকাৰৰ হকে চৰকাৰৰ স্বাৰ্থত চৰকাৰৰ ভৱিষ্যত জীৱন সুৰক্ষাৰ কাৰণে অনতিপলমে চৰকাৰে আমাৰ কৰ্মচাৰীসকলক OPS ব্যৱস্থা প্ৰদান কৰক যাতে আমি সকলো কৰ্মচাৰীসকল OPS ব্যৱস্থাৰ আওতাত আহিব পাৰোঁ এটোই আমাৰ দাবী সরকারি যদি আপনাদের দাবি যদি মানি নলয় আমি আন্দোলন কৰি যাই থাকিম যিমান দিনলৈকে আমি OPS নাপাম সিমান দিনলৈকে আমি আন্দোলন কৰি যাই থাকিম কাৰণ কিয় মানিব নোৱাৰে কাৰণ চৰকাৰে সিহঁতৰ MP MLA সকলে যদি OPS ল'ব পাৰে 5 বছৰ ৰাজত্ব কৰি আৰু আমি কৰ্মচাৰীসকল আমাৰ লাইফটো বৰবাদ কৰি দিওঁ 30-40 বছৰলৈকে আমি চৰকাৰৰ কাম কাজ কৰি দিওঁ আৰু তাৰ বিনিময়ত কি কৰিছে চৰকাৰে আমাক NPS দি আমাৰ লাইফটো বৰবাদ কৰি দিছে আমাৰ কোনো সুবিধা দিয়া নাই আমি এতিয়া এইটো ভোগ কৰি আছোঁ নেক্সট আমাৰ জেনেৰেশ্যন যিসকল আহিব ল'ৰা ছোৱালীবিলাক আহিব সিহঁতেও এই সুবিধা ভোগ কৰি আহিব তাৰমানে লাইফৰ কোনো ছিকিউৰিটি নাই ভৱিষ্যতৰ কোনো সুৰক্ষা নাই সেইকাৰণে আমাৰ এইটোই একমাত্ৰ দাবী যে চৰকাৰে আমাক OPS অনতিপলমে প্ৰদান কৰি আমাক সক্ষম কৰি তোলক আজি ইয়াত কিমানজন কৰ্মচাৰী ভোট হৈছে আমি 500মান আইডিয়া কৰিছিলোঁ কিন্তু হয়তো অলপ বিভিন্নজনে এতিয়া অফিচত কাম কৰি আছে কিন্তু প্ৰতিটো বিভাগৰ পৰাই আজি ইয়াতে কৰ্মচাৰী উপস্থিত হৈছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে মই সেই কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ 30 তাৰিখে হয়তো আমি এখন কাৰ্যসূচী আৰু ল'বলগীয়া আছে অৱস্থান ধৰ্মঘাট দুঘণ্টীয়া হ'ব আমাৰ কেন্দ্ৰীয় সমিতিয়ে সেইটো জনাইছে সেই সংক্ৰান্তত আমি জিলা সমিতিয়ে আঞ্চলিকৰ ধাৰা আজি যিখিনি আমাৰ কৰিবলগীয়া কাৰ্যসূচী আছিলে আমাৰ গণস্বাক্ষৰ লগতে প্ৰতিবাদী সভা আমি সেয়া পালন কৰিলোঁ আগন্তুক দিনত আমাৰ 30 তাৰিখে আমি জিলা পৰ্যায়ত জিলা কমিটিয়ে আমি আকৌ নতুনকৈ অৱস্থান ধৰ্মঘাট পালন কৰিম হয়তো দিনক দিন আন্দোলন বাঢ়ি যাব যেতিয়ালৈকে চৰকাৰে আমাৰ দাবী মানি নলয় আমি আমাৰ আন্দোলন চলাই যাম আৰু যদি সেয়া কাৰণে হয়তো পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় কমিটিয়ে কি অনুমতি দিয়ে আমি সেইমতে মূল দাবীটো কি আমাৰ মূল দাবী হৈছে আমাৰ NPS উদ্ৰ হ'ব লাগে আমাক OPS দিব লাগে সেয়া আমাৰ মূল দাবী 9 तारिख जानुवारि दिनैहाय जोङो क'क्राझार जिल्ला कर्मचारी परिषद आरो खोला क'क्राझार जिल्ला कर्मचारी परिषदनि दैदेननायाव जों दिनै 2 घन्टा हस्रिखावनाय हाबाफारि जों लादों मेन उद्देश्यआनो जाहैबाय जोंनि कर्मचारिफ्रा गैथ्राबाबो 20 बोसोर 30 बोसोर साख्रि मावनानै दिनै गभर्नमेन्टआ 2005 नि 1 फेब्रुवारिनिफ्राय NPS माने निउ पेन्सन सिस्टेम बेखौ जोंनो जाबसिनना होनाय जादों दा जों सिगाङाव साननो हायाखैमोन जे NPSआ मा रोखोम जागोन लासै लासै जोंनि कर्मचारिफ्रा जेब्ला जों रिटायार जाबाय जों हमनो हाबाय जे सोरबा सासे प्रिन्सिपालाबो 2000 निफ्राय 2500सिमल' मोनो होनबा बेजों जोङो मुलिसो बायनानै जानो ना मा जानो दा बेखौ जोङो हमदांनो हानानै दिनै जोङो 2 तारिख माबा लादों मा होनो बेखौ डेमनस्ट्रेसन बेनो जाहैबाय NPS आरो UPS बे मोननैखौ बाद होनानै जोंनो अल पेन्सन स्किम बेखौनो OPS बेखौ जोंनो प्रदान खालामनांगौ बेनि थाखाय जों दिनै बे हाबाफारिखौ लानाय जादों गोजोन्थों जुदि सरकारा नोंथांमोननि दाबिखौ गनायनानै लायाब्ला मा राहा लागोन जुदि सरकारा दाबिखौ मानिनानै लायाबा जों गोख्रोंनिफ्राय गोख्रोंसिन आन्दोलन खालामनाय जागोन बे जोंनि कर्मचारी परिषदनि थांखि दिनै बेयाव बबे डिपार्टमेन्टनि कर्मचारिफ्रा ओरैनो डिपार्टमेन्टखौ बुंनो थाङोबाथ' जोंहा 48टा डिपार्टमेन्ट दङ दा सानै साथामब्लाबो गासिबो डिपार्टमेन्टआ फैजोबनाय जादों बेयाव फ्रायानो बुंनो थाङोबा गासिबो जोंनि BTC आव जा डिपार्टमेन्टफोर दं बिथांमोना नुजाफैनो हादों